নমস্কাৰ বন্ধু বান্ধৱী সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলখনৰ পৰা। আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। গ্ৰীণ হাউচৰ ভিতৰত মেচিনৰ দ্বাৰা পানী ফিল্টাৰ কৰি কেনেকুৱা পানী দিয়াৰ ব্যৱস্থা কৰা হয় সেইটোতো চাই থাকক আপোনালোকে। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। এইটো চব গ্ৰীণ হাউচ আমাৰ কেনেকুৱা। গ্ৰীণ হাউচটো বহুত ডাঙৰ। তো গ্ৰীণ হাউচত খেতি কৰাৰ কাৰণে পানীৰ ব্যৱস্থা কৰাৰ কাৰণে তো পানীৰ টেংক বনোৱা হৈছে। চাওক এইটো টেংকটো। আৰু এইটো পানীৰ ফিল্টাৰ, পানী চাফা কৰি লৈ যোৱাৰ কাৰণে পাইপৰ দ্বাৰা দিয়া হয়। আৰু এইটো পানী ফিল্টাৰ কৰি এতিয়া জমা কৰা হয়। এইটো 5,000 চেণ্টেক্স দুটা লোৱা হৈছে। আৰু লাইনৰ ব্যৱস্থা দুটাকৈ ট্ৰেন্সফৰ্মাৰ দিয়া হৈছে। এতিয়া এটা ট্ৰেন্সফৰ্মাৰটো প্ৰাইভেট, এটাটো চৰকাৰৰ। আৰু এইটো ফিল্টাৰ, পানী ফিল্টাৰ কৰা হয়। এতিয়া খাবৰ কাৰণে ফিল্টাৰ কৰা হয় আৰু গ্ৰীণ হাউচৰ ভিতৰত পানী দিয়াৰ কাৰণে ফিল্টাৰ পানী দিয়া হয়। এইটো পানী ছাপ্লাই কৰা মেচিন, এইটোৰ দ্বাৰা গ্ৰীণ হাউচত পানী ছাপ্লাই কৰা হয়। এইবাৰ চাওক ৱালগিলা, এইটো মেইন টেংকটা। ইয়াতে মিক্স হয় চব মেডিচিনগিলা, ইয়াৰ পৰা ছাপ্লাই দিয়া হয়। মেচিনৰ চুইচগিলা চাওক, স্ক্ৰীন টাচ চব মেডিচিন থাকে ইয়াতে। ড্ৰামগিলা দুইটা জেণ্টৰ কৰি আছে। আৰু এটা ডিজি আছে, এটা